Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো পৰীক্ষাত প্ৰায় আহি থকা অন্য এখন ৰচনা আৰু সেই ৰচনাখন হৈছে বিজ্ঞানৰ অৱদান। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। বিজ্ঞানৰ অৱদান আৰম্ভণি বিশ্বৰ সকলো বস্তুৰ গুণ স্বৰূপ আদিৰ সত্য প্ৰকাশকে বিজ্ঞান বুলি কোৱা হয়। সেয়েহে বিজ্ঞান হ'ল সত্যৰ ওপৰত প্ৰতিষ্ঠিত। পৃথিৱীত মানৱ জীৱন আৰম্ভণিৰে পৰাই বিজ্ঞানৰো আৰম্ভ। মানৱ সভ্যতাৰ প্ৰগতিৰ লগে লগে বিজ্ঞানৰ প্ৰগতিও আগবাঢ়িছে। আমি এতিয়া 21 শতিকাত বাস কৰিছো। আমাৰ বাবে যোৱা 20 শতিকাৰ বিজ্ঞানৰ অগ্ৰগতি পুৰণি হ'ল। এই শতিকাই নতুন অগ্ৰগতি লাভ কৰিব। এতিয়া পৃথিৱীত বিজ্ঞানৰ প্ৰভাৱ অপৰিসীম। বিজ্ঞানৰ অৱদান মানৱ জীৱনৰ কল্যাণৰ বাবে বিজ্ঞানীসকলে কৰা আৱিষ্কাৰ আৰু আৱিষ্কৃত বস্তুৱে আমাৰ দৈনন্দিন জীৱনৰ সকলো দিশতে অভাৱ পূৰণ কৰিছে। আমি পিন্ধা কাপোৰ কানি, প্ৰসাধন বা লাগতিয়াল বস্তু, ৰন্ধা বঢ়াৰ সামগ্ৰী, কৃষিৰ সঁজুলি, সাৰ আদি, ঔষধ পাতি, যান বাহন, প্ৰকৃতিৰ বিভিন্ন কাৰ্য এই সকলোবোৰ বিজ্ঞানৰ অৱদান। আধুনিক জীৱনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে চাইকেল, ৰেডিঅ', টেলিভিছনকে ধৰি সকলো বৈদ্যুতিক বস্তু, ফ্ৰিজ, পেট্ৰল, ডিজেল, কম্পিউটাৰ আদি অলেখ সামগ্ৰী বিজ্ঞানৰ ফলতে লাভ কৰিছোঁ। বৰ্তমান যোগাযোগৰ ব্যৱস্থাৰ বাবে টেলিফোন, টেলিগ্ৰাফ, ফেক্স, ইণ্টাৰনেট, ইমেইল, বাতৰি কাকত আদিও বিজ্ঞানৰ আশীৰ্বাদতে পোৱা। বিজ্ঞানৰ জয়যাত্ৰাই আৱিষ্কাৰ কৰিলে আমেৰিকা, আফ্ৰিকাৰ বিভিন্ন ভিতৰুৱা অঞ্চল, এভাৰেষ্ট শৃংগকে ধৰি পৰ্বত পাহাৰ, সাগৰৰ গভীৰ তলি আদি। বিজ্ঞানে সম্ভৱ কৰিলে চন্দ্ৰপৃষ্ঠত মানুহৰ পদাৰ্পণ। হয়তো এদিন মংগল গ্ৰহ বা মহাকাশো বিজ্ঞানৰ ফলতে মানুহে জয় কৰিব। বিজ্ঞানে পৃথিৱীখন সৰু কৰি পেলালে। বিজ্ঞানৰ মহৎ উপকাৰৰ কথা গল্প কাহিনী ৰূপে জুল ভাৰ্নে, কনেন ডায়েল সাহিত্যিকে কেইবাখনো মনোৰম পুথি ৰচনা কৰিছিল। অভিশাপ বিজ্ঞানৰ মহৎ অৱদানৰ বিপৰীতে কিছুমান অভিশাপো নথকা নহয়। বিজ্ঞানক ভালদৰে আয়ত্ত কৰিব নোৱাৰিলে বৈদ্যুতিক সামগ্ৰীয়ে মৰণো চপাই আনিব। আধুনিক অস্ত্ৰ শস্ত্ৰবোৰো অভিশাপ স্বৰূপ। ঠিক সেইদৰে ঔষধ পাতি ভালদৰে ব্যৱহাৰ কৰিব নেজানিলে, খেতিপথাৰত সাৰৰ প্ৰয়োগ নেজানিলেও বিপদ ঘটায়। বিজ্ঞানে কুটিৰ শিল্পৰো অৱনতি ঘটাইছে। প্লাষ্টিক আদি সামগ্ৰীয়ে মানুহক নানা ধৰণৰ বেমাৰ আজাৰত ভোগাইছে। কল কাৰখানাৰ যন্ত্ৰ পাতিয়েও প্ৰদূষণৰ সৃষ্টি কৰিছে। সামৰণি বিজ্ঞানৰ অভিশাপতকৈ আশীৰ্বাদ বেছি। বিজ্ঞানৰ সা সুবিধা আমি ল'ব নোৱাৰিলে পিছ হুহকি যাম। বিজ্ঞানে আমাক বিশ্ব ব্ৰহ্মাণ্ডৰ বহু কথাৰে সম্ভেদ দিছে, গতিকে ই আমাৰ আশীৰ্বাদ স্বৰূপ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।